খহনীয়াটোতো আৰম্ভ হৈছে অলৰেডি যোৱা 9 অক্টোবৰতে মোটামুটি 700তকৈ অধিক তেওঁলোকে আমাক মানে আমাৰ দলৰ লগত আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই পেলাই যোগদান কৰিছে 700জন মানে ব্যক্তিয়ে যে মানে BPFত যোগদান কৰিছে টোটেল সেইদিনাখন 1480জন আছিলে কয়জনমান কংগ্ৰেছৰ পৰাও আছিল আৰু UPPL দলৰ পৰাও আছিলে আৰু ভোটাৰ্ছ পাৰ্টিৰ পৰাও আছিলে এতিয়াতো যিমান যিখিনি আমি খবৰ পোৱা মতে এই 3 অক্টোবৰৰ ডিচেম্বৰৰ পিছত কিজানিবা ইয়াত BJP দল থাকিব নে নাই BTC অঞ্চলত UPPL দল থাকিব না নাই এই BTC অঞ্চলত বা অন্যান্য দল থাকিব না নাই এনেকৈ সন্দেহ হৈ আছে আমাৰ তাৰ কাৰণে আমি কাম কৰিবৰ কাৰণেও আমাৰ দলৰ সতীৰ্থসকলে বা আমাৰ বিষয়ববীয়া বা কৰ্মকৰ্তাসকলে উৎফুল্লিত হৈ আছে কাম কৰি আছে ভালকৈ আহি থকা দিনত যিমান কাম আহিব তেওঁলোকে প্ৰতিশ্ৰুতি দিছে কাম কৰিবৰ কাৰণে আমাৰ ভেৰগাঁও ব্লক BPF দলৰ এক্সিকিউটিভ ছেটিং আছিলে ইয়াত আমাৰ কেন্দ্ৰীয় কমিটি জিলা কমিটি আৰু ব্লক কমিটিৰ প্ৰাইমাৰী কমিটিৰ লগতে কোকবিলাকৰ বুদ্ধি যিসকল আছে নেতৃবৃন্দ আহিছিলে আৰু ইয়াতে আমাৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব যে দুদিনীয়া মানে BJP কৰি থকা এজন সুদীৰ্ঘ BJP উদিত বড়ো তেখেতে আজি 30 বছৰমান BJP কৰিলে চাগে তেখেতৰ মানে পত্নী আমাৰ লগত যোগদান কৰিলে কুমিৰা বড়ো নাম তেখেতৰ নামটো কিন্তু এইটোৱে আমাক মানে এটা উদ্যোগিনী যোগাইছে ইমান দিনৰ পৰাই তেখেতে মানে BJP কৰি তেখেতসকলৰ পৰিয়াল বা কি পাইছে কি পোৱা নাই ইমান দিন মানে BJP কৰাৰ পিছত এটা সময়ত মানে উদিত বড়োৱে আমাৰ এইখন সমষ্টি ভেৰগাঁও সমষ্টিৰে প্ৰাৰ্থী আছিলে 2005 চনত তেওঁ ইলেকশ্যন খেলিছিল কিন্তু ইলেকশ্যনত পৰাজয় বহন কৰিছে ইয়াৰ পৰাই BJP কৰি আজিৰ তাৰিখলৈকে তেওঁ BJPয়ে কৰি আছিল আৰু লগতে তেখেতসকলৰ পৰিয়াল খুব ভালকৈ RSSৰ লগত জড়িত আছিলে তো আজি কি বা ভাবিলে তেওঁলোকে আমাৰ দলৰ লগত দলৰ নীতি আদৰ্শ ভাল পাই পেলাই যোগদান কৰিলে আমি তেখেতক উষ্ম আদৰণি দিছোঁ আৰু তেখেতসকলৰ যিখিনি পৰিয়ালৰ হেৰি আছে সদস্য আছে তেখেতসকলকো আমি ধন্যবাদ দিছোঁ আৰু তেখেতসকলক যিসকলে মানে অৰ্গেনাইজ কৰি পেলাই আমাৰ দললৈ মানে যোগদান কৰিছে তেখেতসকলকো আমি আমাৰ দলৰ তৰফৰ পৰাই ধন্যবাদ দিছোঁ তো আৰু মেছেজ পাইছোঁ আমি যে তেখেতসকলৰ লগতে আমাৰ এই মানে ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত বহুখিনি BJPৰ বাগা নেতাবিলাকে কেইদিনমানৰ পিছত মানে যোগদান কৰিব আৰু UPPL দলৰ পৰাও মানে মই খবৰ পাইছোঁ যোৱাকালি বোধহয় 24জনমান অলৰেডি ৰেডি হৈ থাকি আছে তেওঁলোকে যোগদান কৰিবৰ কাৰণে এই কেইদিনমানৰ মানে ভিতৰতে আমি বিভিন্ন হেৰি কাৰ্যসূচী লৈ পেলাই তেওঁলোকক আমাৰ দলৰ লগত মানে যোগদান কৰি লৈ ল'ম তো কথা এইখিনিয়ে নিশ্চয় অনিবাৰ্য তেওঁ আহিব মানে বোধহয় ডিচেম্বৰ বা জানুৱাৰী সেইখিনিলৈকে তেওঁলোকে হেৰি আহিব সম্পূৰ্ণ তেওঁলোকৰ আৰু বহুখিনি সতীৰ্থ BJP দলৰ পৰাই আহিব বুলি তেওঁ আমাক জনাইছে তো গতিকে আমিও মানে ভাল লাগিছে যে আমাৰ দলক যে সঁচাকৈ মানে তেওঁলোকে আদৰি লৈছে যোৱা 9 অক্টোবৰতো বহুখিনি BJP দলৰ সতীৰ্থ বা শুভাকাংক্ষীসকলে আমাৰ দলৰ লগত যোগদান কৰিছে UPPLৰ পৰাও যোগদান কৰিছে এইটোৱে আমাক মানে উৎসাহ উদ্দীপনা কৰিছে আহি থকা দিনত নিশ্চয়কৈ বিভিন্ন হেৰি নিৰ্বাচনৰ লগত জড়িত থাকি পেলাই আমি একেলগে কাম কৰিব পাৰিম আমাৰ লোকসভা নিৰ্বাচনো আহি আছে BTC নিৰ্বাচনো আহি আছে আমাৰ বিধানসভাৰ মানে নিৰ্বাচন আহি আছে এই নিৰ্বাচন যিখিনি আছে এইবিলাকক আমি মানে জয়যুক্ত কৰিবৰ কাৰণে ইজিলি আমি এবাৰ পাৰিম তো এনেকৈ নমুনাটো আমি দেখিবলৈ পাইছোঁ এই মানে যিটো